Hello everyone, welcome back to my channel. Friends, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ টপিকটো হৈছে about personal finance. গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে মই জাষ্ট এটা কথা ক'ব বিচাৰোঁ যে আমি সৰু থাকোঁতে 10 টকাত কিমান বস্তু পাইছিলোঁ নহয় জানো ব্ৰেক টাইমত হওক বা বেলেগ টাইমত হওক আমাৰ হাতত যদি 10 টকা এটা আহে মানে আমাৰ বিৰাট ফূৰ্তি লাগিছিলে কাৰণ আমি সেই 10 টকাটোৰে বহুত বস্তু কিনিবলৈ পাইছিলোঁ কিন্তু এতিয়া যদি চাওঁ সেই 10 টকাটোৰে ইমানখিনি বস্তু আমি নাপাওঁ গতিকে আজি তেনেকুৱা ধৰণৰে কিছুমান কথা লৈ আহিছোঁ মই এইটো ভিডিঅ'ত আৰু আমাৰ সৰুৰে পৰা এটা হেবিট আছিলে যে যেতিয়াই পইচা পাওঁ আমি জমা কৰোঁ আমাৰ পিগি বেংকত আমি জমা কৰিছিলোঁ আৰু লাহে লাহে আমি ডাঙৰ হৈ পেলাই কি কৰিলোঁ যে বেংকত পইচা জমা কৰা ষ্টাৰ্ট কৰিলোঁ বেংকত পইচা জমা কৰা মেইন কাৰণ দুটাই আছিলে ফাৰ্ষ্ট থিংটো মানে কি হয় বেংকত পইচাটো ছেফ থাকে আৰু ছেকেণ্ডলি বেংকত এটা ইণ্টাৰেষ্ট আমাক দিয়া হয় আমি যিটো পইচা জমা কৰোঁ তাৰে ওপৰত এটা ইণ্টাৰেষ্ট দিয়া হয় আৰু যেতিয়া আমি পইচাখিনি উইথড্ৰ কৰোঁ ইণ্টাৰেষ্ট আৰু প্ৰিন্সিপাল এমাউণ্টটো মিলি পেলাই পইচাখিনি আমি অলপ বেছিকৈ পাওঁ গতিকে আমি এই দুটা ৰিজনতে বেংকত থোৱা ষ্টাৰ্ট কৰোঁ কিন্তু এইখিনিতে আমি এটা বুজিবলগীয়া কথা হৈ পৰে সেইটো হৈছে যে ইনফ্লেশ্যনে কেনেকৈ আমাৰ পইচাবিলাকক ইফেক্ট কৰে মই ইয়াতে এটা সৰু উদাহৰণ দিব বিচাৰোঁ আমি যদি কনচিডাৰ কৰোঁ ছাপ'জ আমি 100 টকা বেংকত থৈছোঁ ঠিক আছে 100 টকা বেংকত থৈছোঁ যাৰ ওপৰত আমাক ছাপ'জ ৰেট অফ ইণ্টাৰেষ্টটো দিয়া হৈছে এৰাউণ্ড 3% জাষ্ট মই এটা ৰাফ লাম্পচাম এটা ভেলু লৈছোঁ এৰাউণ্ড 3% দিয়া হৈছে চ' যেতিয়া আমি পইচাটো উইথড্ৰ কৰিম আমি আমাৰ যিটো 100 টকা আছিলে তাৰে লগত যিটো ইণ্টাৰেষ্ট এড হ'ব সেইটো এমাউণ্ট পাম গতিকে আমি ষ্টাৰ্টিঙত যিমানটো এমাউণ্ট থৈছিলোঁ তাতকৈ বেছি এমাউণ্ট পাম আমাৰ ভালো লাগে যে বেছি এমাউণ্ট পাম কিন্তু আমি যদি ভালকৈ অবজাৰ্ভ কৰোঁ আমি ইয়াত ইনফ্লেশ্যনৰ ফেক্টৰটো ইমান এটা ভাবি নাচাওঁ এতিয়া ইনফ্লেশ্যনে আমাক কেনেকৈ এফেক্ট কৰে সেইটো বুজোৱা হওক ইনফ্লেশ্যনৰ বৰ্তমান ৰেটটো ছাপ'জ মানে কি যিমানটো মই জানো এৰাউণ্ড 4% হৈ আছে চ' আমি ছাপ'জ ইয়াতে মই পইচাৰ এমাউণ্টটোৰ কথা নকওঁ ভেলুটোৰ কথাটো ক'ম সেইটো মই আহিছোঁ নেক্সট ছেকশ্যনত ভালদৰে বুজিবলৈ যে ছাপ'জ আমি 100 ৰুপিজ থৈছিলোঁ তাত 3% ৰেট অফ ইণ্টাৰেষ্ট এড হৈ পেলাই এটা এমাউণ্ট পালোঁ ঠিক আছে যিটো এমাউণ্ট আমি পালোঁ তাত যেতিয়া ইনফ্লেশ্যন ফেক্টৰটো কাম কৰিব যিটো নেকি এৰাউণ্ড 4% গতিকে আমি ভেলিউ ৱাইজ 1% লছত আছোঁ সেইটো আমি বুজিম এটা এক্সাম্পলেৰে ছাপ'জ আজিৰ পৰা 50 বছৰ আগতে 10,000 ৰুপিজেৰে আমি যিটো লাইফষ্টাইল আমি জীয়াব পাৰিছিলোঁ আজিৰ ডেটত 10,000 ৰুপিজেৰে আমি সেইটো লাইফষ্টাইল মেইনটেইন কৰিব নোৱাৰোঁ আজিৰ ডেটত সেই লাইফষ্টাইলটো মেইনটেইন কৰিবলৈ হ'লে এৰাউণ্ড 50,000 নাইবা 60,000 আমাৰ প্ৰয়োজন গতিকে আজিৰ পৰা 50 বছৰ আগতে 10,000 ৰুপিজৰ যিটো ভেলিউ আছিলে আজিৰ ডেটত সেইটো ভেলিউ এৰাউণ্ড মানে 50,000 নাইবা 60,000 পালেহে সেই ভেলিউৰ আমি লাইফষ্টাইলটো মেইনটেইন কৰিব পাৰিম গতিকে ইয়াতে আমি এইটো এক্সাম্পলৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰোঁ যে আমি যেতিয়া বেংকত ছেভিংছ একাউণ্টত আমাৰ পইচাটো থৈ দিওঁ আমাৰ এইটো ন'শ্যন ভুল যে আমাৰ পইচাটো বাঢ়ি গৈ আছে ন' ডাউট এমাউণ্টটো বাঢ়িব কিন্তু যেতিয়া আমি ইনফ্লেশ্যন ফেক্টৰটো ধৰোঁ তেতিয়া ৰিয়েল ভেলুটো একচুৱেলি আমাৰ কমি আছে গতিকে আমাৰ ইয়াতে প্ৰয়োজন হয় যে আমি এনেকুৱা ক'ত পইচা ইনভেষ্ট কৰিম য'ত নেকি যিটো ৰেট অফ ইণ্টাৰেষ্টটো হ'ব সেইটো আমাৰ ইনফ্লেশ্যন ৰেটতকৈ মানে বেছি হ'ব য'ত নেকি আমি প্ৰফিটত থাকোঁ চ' তেনেকুৱা কেইটামান ৱে হৈছে যেনেকুৱা মিউচুৱেল ফাণ্ড তাৰপিছত ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰোঁ নাইবা ফিক্সড ডিপ'জিটত মানে কি ইনভেষ্ট কৰিব পাৰোঁ কিছুমান এনেকুৱা ৱে আছে এতিয়া ইয়াৰে ভিতৰত মই মেনশ্যন কৰা মানে মিউচুৱেল ফাণ্ড আৰু যদি ষ্টক মাৰ্কেটৰ এক্সাম্পল লওঁ ইয়াতে কি হয় আমি যদি ইনভেষ্টমেণ্ট কৰিবলৈ যাওঁ আমাক এটা ডিটেইলড নলেজৰ প্ৰয়োজন আমি যিকোনো ব্ৰ'কাৰ নাইবা যিকোনো মিডল মেনৰ হেল্প লৈ পেলাই আমি যদি ইনভেষ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটো অলপ মূৰ্খামি হ'ব কাৰণ ইয়াতে বুজিবলগীয়া কিছুমান কথা থাকে প্লাছ এই দুটাত ৰিস্কো বহুত থাকে মানে আমি যিখিনি পইচা লগাওঁ সেই গোটেইখিনি পইচা দুবাৰো চান্স থাকে চ' ইয়াতে কোনো গেৰাণ্টিড ৰিটাৰ্ণ তেনেকৈ কোনো ক'ব নোৱাৰে কাৰণ মাৰ্কেট যিটো মানে ফ্লাকচুৱেশ্যন হয় সেইটোৰ ইফেক্টটো বহুত পৰে ইয়াতে কিন্তু যেতিয়া আমি ফিক্সড ডিপ'জিটৰ কথা কওঁ ইয়াতে গেৰাণ্টিড ৰিটাৰ্ণ পায় আৰু ফিক্সড ডিপ'জিটত যিটো মানে কি ইণ্টাৰেষ্টটো দিয়ে সেইটো ইনফ্লেশ্যন ৰেটতকৈ বেছি থাকে চ' এতিয়া যিসকলে ফিক্সড ডিপ'জিট কি নাজানে তেওঁলোকৰ বাবে ফিক্সড ডিপ'জিটটো হয় যে আমি কিবা এটা এমাউণ্ট বেংকত এটা ফিক্সড পিৰিয়ড অফ টাইমৰ কাৰণে থ'ব পাৰোঁ
এতিয়া প্ৰত্যেক বেংকৰ নিজা নিজা স্কিম থাকে যে কিমান টাইমৰ কাৰণে থ'ব পাৰোঁ কেতিয়া উইথড্ৰ কৰিব পাৰোঁ তেনেকুৱা টাইপৰ চ' ছাপ'জ আমি এটা এমাউণ্ট 1 yearৰ কাৰণে ফিক্স কৰিলোঁ চ' সেই 1 yearৰ টাইমত বেংকে সেই পইচাখিনি নিজৰ ইচ্ছামতে মানে য'তে ইচ্ছা ইনভেষ্ট কৰিব ইনভেষ্ট কৰা হৈ গ'ল আৰু আফটাৰ 1 year আমি যেতিয়া পইচাটো ওলাম আমাক এটা মানে কি বেছিকে ৰেট অফ ইণ্টাৰেষ্ট দিব যিটো নেকি ইনফ্লেশ্যন ৰেটতকৈ কম্পেৰেটিভলি বেছি থাকে চ' ইয়াতে কি হয় এতিয়া এটা কুৱেশ্যন এতিয়া মেবি আহি থাকিব যে আমাৰ ছেভিংছ একাউণ্টত যিটো ইণ্টাৰেষ্ট সেইটো কম কিয় দিয়ে আৰু ফিক্সড ডিপ'জিটত যিটো ইণ্টাৰেষ্ট হয় সেইটো বেছি কিয় দিয়ে ছেভিংছ একাউণ্টত আমি যেতিয়া পইচা জমা কৰোঁ আমি ছাপ'জ ৰাতিপুৱা জমা কৰিছোঁ গধূলি উলিয়াই ল'ব পাৰোঁ চ' বেংকত কি হ'ব সেই পইচাখিনি তেওঁলোকে এনি টাইম সেই একাউণ্টটোত ৰাখিবই লাগিব তেওঁলোকে নাজানে আমি কেতিয়া উইথড্ৰ কৰিম গতিকে সেই এটা এমাউণ্ট মেইনটেইন কৰিবই লাগিব তেওঁলোকে আৰু সেই এমাউণ্টটো বেংকে বেলেগত পটককৈ ইনভেষ্ট কৰি দিব নোৱাৰে কিন্তু ফিক্সড ডিপ'জিটত কি হ'ব ছাপ'জ এটা পাৰ্টিকুলাৰ এমাউণ্ট অফ টাইমৰ কাৰণে যেতিয়া আমি থ'ম বেংকে সেই টাইমখিনিত সেই পইচাটো নিজৰ মতে ইনভেষ্ট কৰিব পাৰিব গতিকে ছেভিংছ একাউণ্টতকৈ যিটো ফিক্সড ডিপ'জিটৰ একাউণ্ট হয় তাতে ৰেট অফ ইণ্টাৰেষ্টটো তেওঁলোকে বেছিকৈ দিব পাৰে আৰু ফিক্সড ডিপ'জিটৰ একাউণ্ট খোলাটো ইমান ডিফিকাল্ট নহয় আপোনালোকে যিকোনো বেংকত গৈ পেলাই কনচাল্ট কৰিব পাৰে আৰু অনলাইনো তাৰ বিষয়ে ভালদৰে জানি পেলাই মানে একাউণ্টটো খুলিব পাৰে গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত মই ভাবিলোঁ যে পাৰ্চনেল ফাইনেন্সৰ বিষয়ে বনাওঁ কিয়নো কি হয় আমি স্কুলৰ পৰাই পইচা জমা কৰা শিকোঁ বাট কেনেকৈ মেনেজ কৰিব লাগে সেইটো বস্তু আমি নিশিকোঁ আৰু সেইটো শিকাটো খুবেই দৰকাৰী কিয়নো পইচা জমা কৰাতকৈ আমি যদি প্ৰপাৰ ইনভেষ্টমেণ্টটো জানো তেতিয়াহে পইচাটো মাল্টিপ্লাই হয় আৰু আমাৰ কাৰণে প্ৰফিটেবল হয় ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনালোক যদি নতুন হয় মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে টিল দেন টেক কেয়াৰ